Hello everyone, welcome back to my channel. আজিৰ ভিডিওটো আৰম্ভ কৰোঁ এটা সুস্বাদু মিঠাইৰ ৰেচিপিৰে। আহকচোন বনাও ম্যাঙ্গো পেৰা একেবাৰে কম সামগ্ৰীৰে আৰু জুই ব্যৱহাৰ নকৰাকৈ। আজি মই মেৰিগোল্ড বিস্কুট আৰু ম্যাঙ্গো পিউৰিৰে বনাম সুস্বাদু পেৰা। তেন্তে পলম নকৰি বলক ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমে মই কেইখনমান মেৰি বিস্কুট লৈ গ্ৰাইণ্ডাৰ জাৰটোত দি দিছোঁ। লগতে মই সৰু চামুচেৰে 1.5 চামুচৰ জোখেৰে চেনি দি এখিনি গুড়ি কৰি ল'ম। বিস্কুট আৰু চেনিখিনি গুড়ি কৰি লোৱাৰ পিছত ইয়াত যোগ কৰি দিম আধা বাটি পাউডাৰ গাখীৰ। এতিয়া মই লৈছোঁ অলপ ম্যাঙ্গো পিউৰি আৰু এই ম্যাঙ্গো পিউৰিখিনি মই অলপকৈ দি গোটেইখিনি মুঠি থাকিম। গোটেইখিনি এবাৰতে দি দিব নালাগে, অলপকৈ লৈ মুঠি থাকিব লাগিব। আৰু এই ম্যাঙ্গো পিউৰিখিনি বনাওঁতে আমি ঘৰৰ আমে ব্যৱহাৰ কৰিছোঁ। মই যে ভিডিঅ'ৰ আৰম্ভণিতে আমৰ ফটো শ্বেয়াৰ কৰিছিলোঁ, সেয়াই তাৰ পৰাই মিক্সিত মাৰি লোৱা হৈছে। আৰু এতিয়া এইখিনি অলপকৈ লৈ ভালকৈ মুঠি থাকিব লাগিব। এবাৰতে গোটেই পিউৰিখিনি দি দিলে ডোটো ঢিলা হৈ যোৱা চান্স থাকে, যিহেতু এটা টান ডো প্ৰস্তুত কৰিব লাগিব, সেইবাবেহে অলপকৈ দি মুঠি থকা হৈছে। আৰু এইটো এটা টান ডো প্ৰস্তুত কৰি লোৱা হ'ল। ডোটো খুব ভালকৈ মুঠি থাকিব লাগিব যাতে স্মুথ হয়, কোনো ফালৰ পৰা ফাটি নাযায়। আৰু এয়া মই অলপ বাটাৰ লৈ লৈছোঁ আৰু বাটাৰটো এনেকৈ লগাই এইখিনি মুঠি থাকিম। আৰু এতিয়া সৰু বলছ কৰি পেৰাৰ শ্বেপ দিলেই হৈ যাব। আপোনালোকে যিকোনো মন পচন্দৰ শ্বেপ দিব পাৰে। ইয়াত একেবাৰে সহজ এটা শ্বেপ দি দেখুওৱা হৈছে। সাইজটো আপোনালোকে নিজৰ ইচ্ছা অনুসৰি সৰু ডাঙৰ কৰি দিব পাৰে। আৰু এই ধৰণে এটা বল এনেকৈ হাতৰ তলুৱাত লৈ গোল কৰি পেলাই অলপ হেঁচি পেলাই এটা শ্বেপ দিয়া হৈছে। এইটো একদম সিম্পল পেৰাৰ শ্বেপ। আপোনালোকে ইয়াত আপোনালোকৰ নিজৰ মন পচন্দৰ শ্বেপ দি ল'ব পাৰিব। হাতৰ তলুৱাখনত আৰু পেৰাটোত এনেকৈ শ্বেপ দিওঁতে বাটাৰ লগাই থাকিব লাগে, তেতিয়া খুব স্মুথ হয়, একদম দোকানৰ নিচিনা হয় দেখিবলৈ, আৰু টেষ্টটোও খুব ধুনীয়া হয়। দেখিছেনে কিমানেই ইজি হয় ম্যাঙ্গো পেৰা বনাবলৈ। আমি জুই ব্যৱহাৰ নকৰাকৈ একদম দোকানৰ নিচিনা পেৰা বনাই ঘৰতে খাব পাৰোঁ। আৰু এয়া আমাৰ ইজি এণ্ড টেষ্টি ম্যাঙ্গো পেৰা ৰেডি হৈ গ'ল। আপোনালোকে যদি আগতে ট্ৰাই কৰি চোৱা নাই, এবাৰ ট্ৰাই কৰি চাব। আৰু আজি ৰাভা দিৱস উপলক্ষে মাৰ কণ্ঠত এটা ৰাভা সংগীত শুনোৱা হওক। আজি ৰাভা দিৱস, সেয়েহে কলা